So guys, ready আমি যাবলে ফুল পাওয়ার একদম বাইক সাইড রেডি আমি রেডি লেটস গো সাইড আপ গাইস আমি ফাইনালি পাই গলো সত্ৰ এফিলে সত্ৰ যাম আৰু গাইস সত্ৰৰ ভিতৰত সোমাইছো আৰু তো আমাৰ মাজত আছে এতিয়া অমৰ সৰকাৰ আমি মাজুলী বেংগলী বয় এজনৰ ইউটিউবৰ চেনেলটোৰ নাম তো আমি কৰোনা সিজন আৰু লগতে অমৰ সৰকাৰ আমি এখন মাস্ক দান কৰিছো ন মাস্কখনেৰে সম্পাদিত কৰিছো পিন্ধি লোৱা হাত তালি বজাই দিয়া এবাৰ ओ भाई मारो मुझे मारो मारो मुझे मारो मारो नहीं এফালে আহিলে আমাৰ নয়ন ভাই ইটছ মি মাজুলী এণ্ড বেংগলী বয় চেনেলটোলৈ স্বাগতম জনাইছোঁ তো অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি ছানডে ৰাইড কৰি আছোঁ যিহেতু আজি হৈছে 12 তাৰিখ আৰু আজি আমি গৈ আছোঁ দক্ষিণপাট সত্ৰ যিহেতু বহুত দিন হৈছে দক্ষিণপাট সত্ৰ যোৱা নাই তো মানে সত্ৰ মানে এক্সপ্ল'ৰ কৰা নাই তো আজি বহুত দিন পিছত এক্সপ্ল'ৰ কৰিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে তো বহুত ধামাকাদাৰ ভিডিঅ' হ'বলৈ গৈ আছে আৰু আমাৰ লগত বহুত পাৰ্টি জড়িত হৈ আছে আহি আছে বিগ চাইডে আৰু কমচে কম 8টামান বাইক আমি গৈ আছোঁ 8খন বাইক গৈ আছে তো আগত গ'ল আৰু দুজন পিছত আহি আছে তো বলক আমাৰ লগত গৈ আছে আজি নতুন পাৰ্টি আমাৰ লগত জইন কৰিছে যিহেতু ছানডে ৰাইডত তো বহুত মানুহ আছে আৰু বেকত আহি আছে আৰু 3খন বাইক আহি আছে এখন আছে NS পালচাৰ FZ আৰু আছে আপাচি 4V দুখন আছে তো চাই থাকক ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যোন মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো বলক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ তো বলক তো গাইজ ফাইনেলি আমি এতিয়া দক্ষিণপাট সত্ৰৰ ফালে গৈ আছোঁ আৰু ৰ'দ চাব পাৰে পুৰা একদম বৰষুণ যিহেতু পুৰা বৰষুণ বতৰ চলি আছে এতিয়া বাৰিষা চিজন বহুত বেয়া যিহেতু আমাৰ পাৰ্টি আগত আছে আমি ফাইনেলি আমাৰ লগৰ পাই গ'লোঁ আৰু গাইজ ফাইনেলি আমি বৰষুণত একদম পূৰা বৰষুণত ফচি আছোঁ পূৰা ধাৰাসাৰ বৰষুণ আহি আছে আৰু আমি এতিয়া বৰ্তমান এইটো ঘৰতে অলপ জিৰণি ল'ম বুলি ভাবি আছোঁ তো আগত আমাৰ চবে ৰৈ আছে পাৰ্টি তো আমি ৰৈ দিওঁ আৰু আগত যাব নোৱাৰি ইয়াতে অলপ ৰ'ব লাগিব ইয়াতে ৰৈ দিছে তো একদম চবে একদম বৰষুণত পূৰা তিতি গৈছে আমি যিহেতু ইয়াত এতিয়া সৰু সুৰা পাৰ্টি এটা কৰিম ব'লা চাইড দি দিয়া বেলেগ গাড়ী আহিলে প্ৰব্লেম হ'ব যিহেতু বাইকখন চাইড বৰষুণত তিতি থাকিলোঁ যিটো বৰষুণ আহিলে ৰাস্তা আমাৰ ইয়াত ফটোশ্বুট চলি আছে চ' আমাৰ মহেশ ভাই ইউটিউবাৰ গধুৰ তাত বিয়েৰ আছে ঠাণ্ডাম কোনখন আহিছে আপোনালোকক মই দেখুৱাবলৈ এয়া পালচাৰ আহিছে পালচাৰ NS আৰু ইয়াত আছে এপাচি 4V যিহেতু 2022ৰ বাইক আৰু এইফালে আছে 4V এইটো 2019ৰ মডেল 19 মডেলৰ আৰু এইফালে আছে পালচাৰ 150 আৰু এইফালে কাজিৰঙা ৰাইডত লৈ যোৱা FZ যিহেতু আকৌ নেক্সট ক'ৰবাত প্লেন এটা কৰি আছোঁ যিহেতু এতিয়া নকৰোঁ বহুত দিন পিছত কৰিম তো এইফালে চব পুৰা এতিয়া আমি ঠাণ্ডা আনিছোঁ যিহেতু বতৰ ঠাণ্ডা বতৰ চলি আছে কিন্তু হ'লেও আমি ঠাণ্ডা লৈ বেগত পুৰা বস্তু লৈ আহিছোঁ বক্স কিবা কিবি আছে আৰু ঠাণ্ডা যিহেতু ঠাণ্ডা একদম পুৰা খুলি আছে
ঐ মাংস দিওঁ না দিনা ইমান ঠাণ্ডা বতৰ মাজা ঠাণ্ডা বতৰত আমি মাজা খাইছো মাজা পুৰা ঠাণ্ডা বতৰত ঠাণ্ডা খাই আছে ইমান ঠাণ্ডা নহয় সৰু সুৰা পাৰ্টি খাই আছো এইফালে চাব পাৰে পুৰা নাজাৰা আগতো আপোনালোকক এনে ভিডিঅ' মানে আগৰ ভিডিঅ'টো আপোনালোকক এই জেগাটো দেখুৱাইছিলোঁ আজি আকৌ দেখুৱাইছোঁ মানে আমাৰ যিহেতু মাজুলীত ৰাইড কৰিবলৈ আৰু বেলেগ জেগা নাই ইয়াতকৈ ধুনীয়া মানে বেলেগ জেগা নাই যিহেতু এইফালে আমাৰ প্লেচটো বহুত ধুনীয়া হয় সেইটো কাৰণে বহুত দিন পিছত আকৌ আহিছোঁ বহুত দিন নহয় কমচে কম 15 দিনমান পিছত আহিছোঁ চব মাজা খোৱা মাজাই বেলেগ বটল আছে পানী নাই খালি বটল আছে পুৰা বৰষুণ ইয়াতে আমি আজি থাকিব লাগিব যেন পাইছোঁ চব একদম তাত সোমাই গৈছে পুৰা বৰষুণ I'll tell you things you won't believe. Above the skies overseas, I hear them all, those places calling me. To never give up, to never back down. You get through the storm, even the nights the ফাইনেলি dark. পাই গ'লো সত্ৰ এইফালে সত্ৰ যাম আৰু এয়া সত্ৰবিলাক সোমাই গৈ আছোঁ গাইজ সত্ৰৰ ভিতৰত সোমাইছোঁ আৰু চ' গাইজ ফাইনেলি পাই গ'লো শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰ মেইন গেট সোমাই গৈ আছোঁ আৰু এটা সুন্দৰ পৰিৱেশ It was not easy from the start. চ' এইখনে সত্ৰ There দক্ষিণপাট were days when সত্ৰ I fell apart. গাইজ ইয়াৰ এটা সুন্দৰ Just keep ভিউ চাই লওক following your heart. Keep that hope, 'cause it's hope that dies the last. To never give up, to never back down. আমি আহি পাই গ'লোঁ দক্ষিণপাট সত্ৰ আৰু কমচে কম ক'বলৈ গ'লে এবছৰ পিছতে আহিছোঁ দক্ষিণপাট সত্ৰ আৰু চব গ্ৰুপৰ লগত আহিছোঁ বহুত ভাল লাগিছে বহুত একদম মজা লাগিছে এতিয়া ভিতৰত যিহেতু আজি দেওবাৰ সেইটো কাৰণে বন্ধ আছে তো বাহিৰতে আমি ফটো চটো মাৰি চব তাৰপৰা আৰু দেৱান চাই যাম আমাৰ বাইক পাৰ্কিং ইয়াত হৈছে অহ এইটো আকৌ কি লগাইছে অ' মাই ডগ চেয়াৰ চোৱাই নিউজ লাইভ নিউজ মুকেশ আম্বানী ভিডিঅ' বনোৱা ষ্টাইলে বেলেগ দেই নিউজ ৰিপৰ্টাৰ যেনেকে হেৰি চেৰি লৈ পিনে এনেকে তেনেকুৱা যিহেতু আমাৰ লগত এজন নিউজ ৰিপৰ্টাৰ আহি গৈছে নিউজ মানে আহিব লাগে এনেকুৱা জীৱনটো সদায় ফূৰ্তি কৰিব লাগে এনজয় কৰিব লাগে এনজয় কৰিব লাগে লগতে মাজে মাজে সেইবিলাক কামো কৰিব লাগে যিবিলাক মানুহে নেদেখে মানে লুকাই কৰিবলগীয়া হয় সেইবিলাক কামো কৰিব লাগে যাতে যেনে আজি আমি ঘৰত নোকোৱাকৈ ইয়াত ফুৰিব আহিছোঁ চ' ভাল লাগিছে কিবা এটা একদম মজা লাগিছে আৰু বৰষুণ চলি আছে এতিয়া মাজুলীত আৰু কাইলৈ কি চলিব চাগে ৰ'দ চ'দ চলিব চাগে আৰু আমাৰতো ফেমাছ কোন ফেমাছ হেমলেট বয় হেলমেট বয় য়েছ মাজুলীত কেলা তুমি আপুনি কওকচোন কেলা তুমি আহিছা তোমাক সুধিছোঁ ইয়াত সেৱা কৰিব আহিছে সেইটো নাজানে নি আপুনি ৰিপৰ্টাৰ হ'ব আহিছে মানে আপুনি কি মক্কেল আপুনি মক্কেল হয় এটা মানে এজনে নাজানে ফটোত মানে কি কৰিব কি কৰিবলৈ আহিছে ৰিপৰ্টাৰটো মানে মাইকটো লৈ পেলাই মুখৰ সন্মুখত লৈ পেলাই ফটোত কেলা আহিছে আৰু ঘৰত যদি কিবা কাম আছে আপোনাৰ সেইবিলাক কৰক দিয়ক হয় আমাৰ গম পাইছে না এটা কি নামটো কি আছিল ৰাজভাই ৰাজদাৰ কথা শুনি ভাল লাগিলে এতিয়া আমি দেখুৱাম নেক্সট তোমাৰ কাক ধৰিম বকুৰা এতিয়া বৰষুণ বতৰ ভাল লাগিছে আমি আহিলোঁ আপুনি বৰষুণ ভাল পায় নে বেয়া পায় বৰষুণ ভালেই পাওঁ
কেতিয়াবা ৰ'দো দিব লাগে, ইমান বৰষুণ দিলেও বেয়া। অলপ ধুই যাচ্ছে মাটি ফেলা আছে। দেখা গৈছে মানে তোৰ মামা দেখা গৈছে, মামাটো মামাক মানে এক্সপেৰিয়েঞ্চ দি যা মানে কেনেকুৱা লাগিছে মোৰ অনুভৱটো। আজি অনুভৱটো ভালে লাগিছে বাৰু, কাৰণ অলপ বৰষুণৰ কাৰণে অলপ বেয়া লাগিছে আৰু। अरे कहना क्या चाहते हो Live your life, live your dream. It's the sound of soul in me, in me. Live your life, live your dream. Oh, you in when you believe. যাবলৈ ৰেডি আৰু পুৰা বাইক চাইক ঘূৰাই আছে পাৰ্টি, পুৰা বাইক চাইক পুৰা ঘূৰাই আছে আৰু এতিয়া আমি ঘৰলৈ যাম। ভিডিঅ'টো ইমানতে সমাপ্ত হৈছে আৰু পুৰা এনজয় কৰিলোঁ আৰু বহুত জেগাত ঘূৰিলোঁ, যিহেতু ভিডিঅ' ইমান বনাব নোৱাৰিলোঁ। যোনবিলাক লগৰ আহিছে মানে বৰ খাতাৰনাক, মানে এজেগাটো অলপ সময় ৰ'ব নোৱাৰে আৰু ভিডিঅ' বনালে বহুত খেলি মেলি কৰে, সেইটো কাৰণে ভিডিঅ' ইমান বনাব নোৱাৰিলোঁ। গাইছ, এইটো নতুন হেলমেট আমাৰ ৰাজ ভাইৰ পিন্ধি চাইছোঁ, পিন্ধিলে কেনেকুৱা হয় কমেণ্ট এটা কৰি জনাব। যদি 50টাৰ ওপৰত কমেণ্ট হয় তেতিয়া মই এনেকুৱা হেলমেট এটা কিনিম বুলি টাৰ্গেট এটা ৰাখিছোঁ, চাব পাৰে। বেছি ডাঙৰ হৈছে নেকি তেনেকুৱা লাগিছে, কিন্তু বৰ ডাঙৰ হৈছে নেকি। হেলমেটটো অলপ ভাল লাগিছে। এতিয়া আমি বৰ্তমান আছোঁ নিমাতী ঘাটত, আৰু নিমাতী ঘাটত অলপ আহিলোঁ, এইফালে অলপ ফুৰি গৈছোঁ। পানী চানী পূৰা বাঢ়ি আছে, তাকে চাবলৈ আহিছিলোঁ। গতিকে আমি বহুত ৰাইড কৰিলোঁ, মানে বহুত ঘূৰিলোঁ। আজি 45 কিলোমিটাৰ আমি যাত্ৰা কৰিলোঁ আজি। তো আমি ভিডিঅ'টো এতিয়া ইমানতে সামৰি আছোঁ, আৰু ভিডিঅ'টো কেনেকুৱা পালে, আপোনালোকে কেনেকুৱা পালে চাই প্লিজ কমেণ্ট এটা জনাব। আৰু মোৰ ভিডিঅ'টো যোন নতুনকৈ চাই আছে, মোৰ মানে চেনেলটো যোনে মানে নতুনকৈ চাই আছে, প্লিজ ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব। তো আকৌ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। শিৱসাগৰৰ ৰাইড এটা প্লেনিং কৰি থৈছোঁ, কিন্তু এতিয়া পৰা নাই, যিহেতু মানে মাজে মাজে পানী বাঢ়ি গৈছে, আকৌ মানে নাও বন্ধ হৈ গৈছে। গতিকে সেইটো চিটুৱেশ্যনৰ কাৰণে আমি কেঞ্চেল কৰিছোঁ। গতিকে 17 তাৰিখে যোৱা কথা আছিলে, কিন্তু আজি 12 তাৰিখ 13 তাৰিখ হৈছে। গতিকে আকৌ চাই লওঁ, জুলাই মাহৰ তেনেকুৱা কিবা ডেট এটা ফিক্স কৰিম চাই পিনে, যাতে পানী চানী পূৰা কমি যায়, তাৰপিছতহে কৰিব লাগিব, যিহেতু এতিয়া নোৱাৰিছোঁ। গতিকে আকৌ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। তো আজিৰ কাৰণে বাই বাই, আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' গাইজ, এতিয়া আমাক ধ্ৰুৱ দাসে এটা ইণ্ট্ৰ' ভিডিঅ' দেখুৱাব, মানে আমাৰ মাজুলী বিকাশ ব্লগৰ এটা ইণ্ট্ৰ'টো কেনেকুৱা হয় আমাৰ ধ্ৰুৱ দাসে ধুনীয়াকৈ দিবলৈ পাৰে। তো আমাৰ ধ্ৰুৱ দাস অলপ কৈ দিয়ক। বন্ধুসকল, স্বাগতম জনাইছোঁ আৰু অন্য এটা ভিডিঅ'ত লৈ মাজুলী বিকাশ ব্লগ। মজা। বিকাশ ভাই, তুমিতো চাই আছা ভিডিঅ'টো, গতিকে কেনেকুৱা হৈছে কমেণ্ট কৰি জনাবা। অকণমান সময়